আশা কৰোঁ সকলোৰে বৰ ভাল আৰু স্বাগতম জনাইছোঁ মনমতি ভ্লগলৈ। আজি ৰাতিপুৱাই শ্বিলং আহিলোঁ আৰু এতিয়া আমি জলপানী পাইছোঁ আৰু ৰাতিপুৱা ভ্লগ নবনালোঁ কাৰণ একদম জল্দি গৈছিলোঁ আৰু এতিয়া ভাবিছোঁ ভ্লগটো ষ্টাৰ্ট কৰোঁ আহিছোঁ যিহেতু আৰু এতিয়া বৰা পানী পাইছোঁ আৰু আমি ইয়াতে ৰখিছোঁ অলপ তাৰপিছত যাই দেখিম আৰু ইয়াৰে ভিউটো আপোনালোকক দেখাই দিছোঁ ৰ'ব। এতিয়া আমি আহিছোঁ চাহপাত বাগিচা চাব শ্বিলঙৰ দীক্ষা আৰু আমি কোন কোন আহিছোঁ দেখাই আছোঁ আপোনালোকক পিছতকৈ। কি ধুনীয়া চাহ। চালোঁ এতিয়া তলত আহিছোঁ আমি যিহেতু আজি যাব লাগিব সেইকাৰণে অলপকৈ চাইছোঁ, বেছি টাইম থাকিব নোৱাৰোঁ যে সেইকাৰণে। আৰু এইটো চাহপাত বাগিচা নহয়, কফিহে হয়। বহুত ভাল লাগিছে ন সেইখিনি, মই চাহপাত বুলি ভাবিছোঁ। হাই কৈ দিয়া। তোমাৰ দীক্ষা কমেণ্ট শ্বেয়াৰ লাইক কৰি দিব সকলোৱে। ইমান কষ্টকৈ বনাইছোঁ ন। এতিয়া পালোঁ এলিফেণ্ট ফলছ। এলিফেণ্ট ফলছ পালোঁ আৰু সোমাই যাওঁ কি আছে চাওক আৰু আপোনালোককো দেখুৱাম। পিন্ধা ড্ৰেছ আছে আৰু ইয়াতে ড্ৰেছ পিন্ধি কিনে ফটো উঠিব পাৰি। সেইটো এটা ৱাটাৰফলো আছে, দেখুৱাম ৰ'ব আপোনালোকক। মই ভিডিঅ' কৰি আছোঁ। কি ৰ আহা আমাৰ চিনু দে চাওঁ আমাৰ চিনু চাওঁ মছলাটো তলৰ ফালে ওলাই গৈছে। হাই কৈ দিয়া বা হাই মুখেদি ক'ব লাগে আকৌ। ৰ'বা তুমি গোটেই ইমান জোৰা মই নোৱাৰোঁ নহয় শুনিছা। মজা লাগছি। অ' পাপা ধৰিলে কি হ'ল? অ' মাই গড ইমান ডাঙৰ ৱাটাৰফল চাওঁ, মজা। মাই গড মজা লাগছে ন। পোহৰটো কিবা ভালকৈ ৰাখা নাই। ৱাটাৰফলটো দেখাই আছোঁ ৰ'ব। বগা নহয়, ইয়াতো জন্মগতবিলাকে বগা হয়। বহুত ধুনীয়া লাগিছে ইয়াতে ৱাটাৰফলটো। চাউন একদম আকৌ তলত আহিছোঁ। कैमरा मत लीजिए, कैमरा डालिए आराम से डालिए, पीछे जाएगा।
এটা ধুনীয়া ভিউ পইণ্ট শ্বিলঙৰে। আমি এতিয়া আহিছোঁ ইকো পাৰ্কত আৰু ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে মানে সেই কৰে আৰু ময়ো অলপমান জলনাত উঠিছিলোঁ আৰু মোৰ মানে আহি কিনে একদম অৱস্থা বেয়া হৈছে, বমি চমি কৰি একদম বহুত বমি কৰিলোঁ, 5বাৰমান বমি কৰিলোঁ। এতিয়া মেগীও খালোঁ অলপমান। আমাৰ চুনু আৰু টিকলিটো, তাৰপাছত এতিয়া এইখিনি চাই কিনে যাওঁ আৰু ইয়াৰে ভিউটো আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব। বা আমাৰ একদম সৰু ছোৱালীকেইটা, সেইটো সৰু ছোৱালী, আমাৰ সৰু ছোৱালীকেইটা উঠিছে দেই ৰাইজ সকল। গৰম লাগিছে বহুত, ৰ'দ দিছে, আইচক্ৰীম খাই আছে। মোৰতো চুনুৱে নিলে, চুনু দিয়া আইচক্ৰীম, তুমি আইচক্ৰীম খাবা? আমি এতিয়া আইচক্ৰীম খাই আছোঁ। তাৰ পৰা আহিলোঁ, এতিয়া যাওঁ আৰু বাকীকেইটাক আমি ৰখি আছোঁ যাবৰ কাৰণে। হে গাইজ, আৰু অলপমান ভিডিঅ' আছিল কিন্তু মোৰ কিবা কাৰণত কাট খাই গ'ল। যদি আজি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব প্লিজ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।